ning isi tu Ameipi and ponsi Karbi Aronbarim Armu Chingrum amai ke peman po. Arkoi ni pioneer cap urmia ni ning isi tu Ameipi and ponsi Karbi Aronbarim ke doan Armu Chingrum Ameipi kibipon. Labangso Ameipi kibipon pithe puthe aklat ni hangrong kethe sai sport complex pas mile di phu along si Ameipi paman pono. Lapen labangso Ameipi along east west Karbi anglong lapen prekjam a district mate prekjam awar tin pen ongdung Aronbarim ke khoi arat atu chitong dum si labangso Ameipi along mission meet pen ardi pitungna. Lapen labangso Ameipi along aluhisar pu aman pen kachopapon Assam Chief Minister Dr. Himantom Biswa Sharma lapen CM Dr. Tubiram Ronghang ke AC lapen Karbi Aricho aman kido longsing Ronghang atum alui aman pen chitong dundrenti. News text report dy365 Karbi live. আজি আমাৰ কাৰ্বি সকলৰ বিনন্দীয়া ধৰ্মীয় বিশ্বাস সংহাৰী সকলে ইয়াত একেলগ হৈ এখন ধৰ্মীয় সভা অনুষ্ঠিত কৰিছে। এই আৰণবাৰিমত যোগদান কৰি সঁচাকৈ আনন্দিত হ'লোঁ আৰু মই বিশ্বাস কৰোঁ যে কাৰ্বি সমাজে বিভিন্ন ধৰণৰ প্ৰলোভন বিভিন্ন ধৰণৰ পৰিৱেশত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ ভাবুকিৰ পিছত কাৰ্বিসকলৰ পৰম্পৰাগত লোকবিশ্বাস আৰু ধৰ্ম তেওঁলোকে জীয়াই ৰাখিব আৰু এই ধৰ্মসমূহৰ মাজত বা এই সংহাৰী ধৰ্মৰ মাজত লুকাই থকা বিভিন্ন দাৰ্শনিক আৰু বৈজ্ঞানিক দিশসমূহ তেওঁলোকে গৱেষণা কৰি বিশ্বৰ বৰসভালৈ লৈ যোৱাৰ বাবে চেষ্টা কৰিব। অহা 17 তাৰিখে কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী অনুষ্ঠান হ'ব। এই সোণালী জয়ন্তী অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু মহামহিম ডাঙৰীয়ানী আহি উপস্থিত হ'ব। সেই সম্পৰ্কেও আয়োজন সম্পৰ্কেও আলোচনা কৰাৰ বাবে মই আজি ডিফুলৈ আহিছোঁ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে বিভিন্ন ডেভেলপমেণ্ট কাম আজি সমাপন কৰিছে। বিশেষকৈ 3000 আসনযুক্ত যিটো অডিটৰিয়াম খুব ধুনীয়া হৈছে। এই কামবিলাকো মোৰ শুভ উদ্বোধন কৰাৰ আজি সৌভাগ্য। স্যাৰ 22 তাৰিখে যি ৰাম মন্দিৰ উদ্বোধন হ'ব আজমলে কৈছে যে 22 তাৰিখৰ ওচৰে পাজৰে মুছলমান মানুহক ট্ৰেইনত উঠিবলৈ বাধা দিছে। চাওক মই ক'ম যে হিন্দু হওক মুছলমান 22 তাৰিখৰ আগতে বেছি ঘূৰা ঘূৰি নকৰি এইকেইটা দিন 500 বছৰৰ পিছত আমি মুক্তি পাইছোঁ। গতিকে অলপ ভগৱানৰ লগত কেইটামান দিন কটালে একো বেয়া নহয়। মই বদৰুদ্দিন আজমলৰ কথাক মই উত্তৰ নিদিওঁ। খালি মই এতিয়াই কৈছোঁ যে 22ৰ দুদিন আগৰ পৰা দুদিন পিছলৈকে বৰ পবিত্ৰ সময়। মাঘ মাহো আৰম্ভ হ'ব। আমাৰতো ইয়াত মাঘ বিহু আছেই, তাৰপিছত ৰাম মন্দিৰ। গতিকে এইকেইটা দিন খুব পবিত্ৰ দিন। যিমানে আমি ভগৱানৰ লগত নিজক একে কৰিব পাৰোঁ সিমানে আমাৰ সকলোৰে কাৰণে মংগল। আমাৰ অসমৰ একো সমস্যা নাই। অসমৰ শান্তি চুক্তিৰ জৰিয়তে নাগালেণ্ডৰ ডেভেলপমেণ্ট হ'ব, নাগালেণ্ডৰ বিকাশ হ'ব। আমাৰ ইয়াত অসমৰ তাত কোনো ইম্পেক্ট নহয়। অসমটো অসমীয়া। এতিয়া ভোট হৈ আছে আৰু মই কি ক'ম, আপোনালোকে ক'ব কোন জিকিব। ইলেকশ্যন হ'লেতো অলপ সৰু সুৰা হয়, কিন্তু বেছি হোৱা নাই। মই বিশেষ কোনো খবৰ পোৱা নাই। CM যদি বিজেপি জিকে দেৱলাল ফালৰ পৰা নহয়, পাৰ্টিৰ ফালৰ CAটো কেতিয়াবাই সংসদত পাছ হৈ গ'ল। কোনোতো বাদ নাই। এইটোতো লোকসভা ৰাজ্যসভাত পাছ হৈ গ'ল আৰু কাৰ্বি আংলং 6 শিডিউল এৰিয়া ইয়াত নাহে। 6 শিডিউল এৰিয়াক বাদ দি বাকী অঞ্চলবিলাকত অলৰেডি CA লোকসভা ৰাজ্যসভাত কেতিয়াবাই পাছ হৈ গ'ল। খালি আমি এতিয়া কিছুমান মানুহে কোৰ্টত গৈছে, কোৰ্টত চেলেঞ্জ কৰিছে। যদি সুপ্ৰিম কোৰ্টে বেয়া বুলি কয় বেয়া, সুপ্ৰিম কোৰ্টে ভাল বুলি ক'লে ভাল। বাকীটো আৰু CA লৈ কোনো বিতৰ্ক নাই। এইটোতো কেতিয়াবাই এপ্ৰুভ হৈ গ'ল। Thank you, sir. Thank you.